পুলিচৰ গাড়ী আমি ৰাস্তাতে আছিলো পুলিচৰ গাড়ী ইমান স্পীডত আহিছে তাৰপিছত যেটো জাইলো গাড়ী বুলি কয় জাইলো অল মডেল গাড়ীটো এটো পুৰা স্পীড আহিছিল আই মানে এতিয়া এক্সিডেন্টটো আমাৰ সোৱা মতে মানে আপোনাৰ পুলিচৰ গাড়ীৰ কাৰণে হ'ল পুলিচৰ গাড়ী কি আগৰ গাড়ী খেতি আহিছিল মানে তেনেকে ধাৰণাটো যেটো মানে স্পীডত আহিছিল এটো একচুয়ালি দুটো পুলিচৰ গাড়ীৰে কোনটো থানা পুলিচ আছিল এটো দৈবাম নহলে পানবাৰী দুটাৰ পৰা এটা হ'ব লাগে পুলিচে যেতিয়া মানুহটো যে এক্সিডেন্ট কৰিলে গাড়ীটো মানে লগে লগে পলাল তাৰপিছত পুলিচৰ গাড়ীটো তাতে ৰুকিলে পুলিচৰ গাড়ীৰ সন্মুখত হৈছিল পুলিচৰ গাড়ীৰ সন্মুখতে পুলিচে আপোনাৰ 10 মিটাৰৰ ডিফাৰেন্স নাই পুলিচৰ গাড়ী দেখিছিল না নাই যে এক্সিডেন্ট হৈছে পুলিচৰ গাড়ী দেখিছিল তাৰপিছত পুলিচৰ গাড়ী লগে লগে গাড়ীটো খেদিলে পুলিচৰ গাড়ী ৰখা নাই তাৰপিছত একচুয়ালি দুটো মানে পুলিচৰ গাড়ীৰে বাকি কোনো ইয়াত মানে তাৰ কাৰণে এক্সিডেন্টটো হ'ল কোনটা কাট মাৰিছিল কোনটা এই সমৰ্থ বানো বয়স 50 হ'ব লাগে 50 45 তেনেকে হ'ব লাগে লগে লগে ঢুকালে এতিয়া মিটতে ইয়াতে আছে আমি এসপি আনা দুটা পুলিচ আহিছে এতিয়া এসপি নোয়াগে আমি ডেপুটিটো উঠব নিদু পথ অবরোধ করা দেখা পাইছিল পথ অবরোধ মানে এটো রাস্তা ডাইরেক্ট ব্লক হৈ যাব এতিয়া রাস্তা ব্লক খুলি দিয়া নহব নিয়াই বিচাৰো কি নাম আপোনাৰ মোহাম্মদ নুরুল আমিন 2 নম্বৰ গলন্দি কি হৈছে ইয়াত আজি মানুহ এটা মাৰিছে আগতে এটা গাড়ী আছিল পিছফালে আছিল পুলিচৰ গাড়ী আহিছিল ইয়াত মই বাস এটা আগতে বেলাই দিছো বাসৰ ওপৰত দি গেলে পুলিচৰ গাড়ী গেলে হেডু গাড়ী গেলে তাৰ পিছত নবলে বাজার পৰা গাড়ীটো কি হল পুলিচৰ গাড়ী নাই পুলিচৰ যেটো গাড়ীয়ে দুৰ্ঘটনা কৰিছে এটো কোন ফালৰ পৰা আহি আছিল উত্তৰ ফালৰ পৰা আহি আছে উত্তৰ ফালৰ পৰা আহিছে আগে আগে পুলিচৰ গাড়ী না পিছে পুলিচৰ গাড়ী পিছে পুলিচৰ গাড়ী আগে আগে যেটো গাড়ী আছে গাড়ীটোৰ ই নাই গ্লাস নাই আছিল তোমাৰ কি বুলি কয় কাটন দোৱা গাড়ী আছিল তাৰ কিনা এই মানুহজনে তাতে বহি আছিল ইফাল দি আহি একা খুন্দা গাড়ী দুবাৰ কৈছে গাড়ী এবাৰ গল আকৌ কৈছে যাৰ পিছতে মানুহটো মৃত্যু হৈ গল লগে মৰিছে মিস নামটো কি আছিল সমৰ্থ ভানু কিমান বয়স হ'ব মানুহজন 40-45 হ'ব বেছি হ'ব 50 কোন থানা পুলিচে গাড়ী খেদি আনিছিল এইটো কোন থানা খাবাৰী এটো আমি নাজানো গাড়ী থানাৰ যে গাড়ী আছিল গাড়ীটো এতিয়া ক'ত গুছি গৈছে আৰু যি দুৰ্ঘটনা কৰিছে তেওঁ ইয়াতে পলালে ওলাই গল এটো ওলাই গল এতিয়া আপোনালোকে কি বিচাৰে আমি ডেড বডি এসপি স্যার আহিলে ডিসি স্যার আহিলে এটো কি তদন্ত কৰিব তাৰ পিছতে আমি লৈ যাব পাৰিম এনে আহি এইজন আহি গাড়ী আহি পুলিচৰ গাড়ী আহি পুলিচৰ গাড়ীটো আহি
হ্যাঁ লাশ উঠাইছে মই কৈছিল লাশ উঠাব লাগে মাত্র 2 জন পুলিশ আইছে মাজত 2 জন পুলিশ আইছে পুলিশের গাড়ির কারণে আমার এইজন মানুষ মৃত্যু হল পুলিশের খেতি কারণে পুলিশের গাড়ি পিছফালে আছিল এইজন গাড়ি খেতি কারণে আমার এই দুর্ঘটনাটা হল আমার যি উচিত শাস্তি এইটো আমার দিব লাগে একদম দুখিয়া একেবারে দুখিয়া মানুষ একেবারে দুখিয়া নাই ঘর আপনার আব্দুল হান্নান